নমস্কাৰ পৰম শ্ৰদ্ধাভাজন ৰাইজ আৰু এণ্টাৰটেইনমেণ্ট প্ৰেমীসকল, আজি মই ইয়াৰ দ্বাৰাই আপোনালোকক জনোৱা হয় যে যিসকল ব্যক্তি আমাৰ অসমৰ এই মিৰুল কাৰ্টুন ভিডিঅ' চেনেলটো চাই আছে তেওঁলোকলৈ মোৰ অনুৰোধ থাকিল। অনুৰোধটো এইটোৱে যে আপোনালোকে যাতে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰে, আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰে ৰাইজৰ মাজলৈ আৰু ভিডিঅ' এণ্টাৰটেইনমেণ্ট কৰি থাকক। তো আজিৰ পৰা মোৰ বিশেষ ক'বলগীয়া আৰু একো নাই। ইমানতে মই কৈ কেনে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। অলপ দিনৰ পৰা স্কুলখন দেখাই পোৱা নাই। স্কুলখন দেখাই পোৱা নাই, যাব লাগিছিলে। এই কালিৰ পৰা বোলে স্কুল খুলিব বোলে, কালিৰ পৰা যাম যো। তাৰমানে দৈ এটা মেলা দি বহিহে ধৰছে। এই দৈ এটা মেলা দিবি আহিছা দৈ ৰকে। আহিছা যে ভালে আহিছে দে। বছ ব চুধিৰ বাহিৰত মোৰ বহিব টাইম নাই, মই যাওঁ। তই যদি যাই যদি আহিছিলি কি কৰবা ভাল খাৱা? একেবাৰে মাৰি দিম না এটা আইতে। ৰহে তই খালি মাৰো মাৰকে থাকা, কেইটাক নোৱাৰে উঠে। দেউতাই ধুও সতনিৰ দৰে লাগবা ধৰিলে, দেউতাৰে কোনোদিনে নিমিলে, খালি সতনিৰ দৰে লাগি থাক দেউতাই। সেইগিলাখান বাদ দিয়ে স্কুলৰ পৰা স্কুলখন চাই আহিব। স্কুল চাব যায় বেটা, আজি বন্ধ স্কুলে। আজি স্কুলত যাই তই কি কৰবি? কি দেখা হয় তাতে? আপি দেখাব নে, আপা দেখাব নে, কণীয়া দেখাব নে, কি দেখা হয়? ঢকৰা মুখা পাইছিৰা এটা গালি পাইছিৰা দে। হ'ব দে, কালি পৰা যাম দে স্কুলক। চুলিহাত সকলে ভালে আছ না? কি বেটা মৰণ নহ আৰু অলপ দেৰিকে নাহিলি কিয়? আপি কেইটামান জকে জকে সেই নহয়, চাইকেলখন পামচাৰ হৈছিল, সেইকাৰণে অলপমান দেৰি হ'ল। দে ঠিকে আছে, মই এতিয়া হাজিৰা এটা কাম। টিংকু, আছো দে ছাৰ। পিংকু, আছো দে ছাৰ। ৰকি, ছাৰ ইংলিছ নাচাই কিয়? জকি। আচ্ছা, তেতিয়াহ'লে এই যি লকডাউনত ইমান দিন স্কুল বন্ধ আছিল, সকলে কিতাপ পঢ়াইছে না ঘৰত? আজি কিন্তু মই প্ৰশ্ন ধৰিম, উত্তৰ দিব লাগিব। আচ্ছা টিংকু, কৈছো আমাৰ অসমৰ ৰাজধানী কি? দিছপুৰ ছাৰ। পিংকুই কৈছো এইবাৰ দিল্লী ভাৰতৰ কি হয়? ৰাজধানী হয় ছাৰ, ৰাজধানী। তোন দুটাৰে প্ৰশ্নৰ উত্তৰ দুটা শুদ্ধ হৈছে দে, ঠিকে আছে। এইবাৰ আহুন দৌৰে পালা ৰ। আহুন দৌৰেটো পঢ়া পাতি নকৰে, খালি ঘূৰি থাকে দিনে ৰাতি 24 ঘণ্টা ঘূৰি থাকে। পাবৰ মজা এইবাৰ নাজানলি মেথানে কাৱকাই কাণত ধৰি কেনে বাৰান্দাত ঠেকত থৈ দিব ৰ। আচ্ছা, এইবাৰ জকি কৈছো আপেল বানানটো কচোন তই। APPLL আপেল। ঘৰত এইগিলাখানে পঢ়াইছিলি দে, পৰীক্ষাত গম পাবি দে। আচ্ছা, এইবাৰ ৰকিৰ পালা। মোৰ লগত আৰু কোনেও পাৰে, সকলোকে ফেল কৰি দিম আজি মই। আচ্ছা ৰকি কৈছো চবত কৰি ডাঙৰ দলংখনৰ নাম কি? ৰকি দলং ছাৰ, ৰকি দলং। ৰকি দলং? হেনাও কিবা নাম আছে দলঙৰ? তোহত দলংখন কেনেকে ইমান ডাঙৰ হলে? আমাৰ কাষত ছাৰ 4-5 ঘৰ মান আছে, 4-5 ঘৰৰে দলং আছে। সেইকেইখন দলং, গোটেইকেইখন দলং আমাৰ দলংখনত কৰি সৰু ছাৰ, সেইকাৰণে চবত কৰি ডাঙৰ দলং আমাৰ দলংখনে ছাৰ। তোহাত দলংখনে খালি ডাঙৰ দলং নেকি? অসমৰ ভিতৰত কিমান ডাঙৰ ডাঙৰ দলং আছে? ব্ৰহ্মপুত্ৰত পাণ্ডুৰ দলং আছে, কলীয়া ভোমোৰা দলং আছে, এইগিলাখান কিমান ডাঙৰ ডাঙৰ দলং আছে। তই তোহাত দলংখন কেনেকে ডাঙৰ হলে অসমৰ ভিতৰত? আপুনি কৈছিল আগতে যে ডাঙৰ দলংখনৰ নাম কো, সেইকাৰণে মই ডাঙৰ দলংখনৰ নাম কৈছো। আপুনিতো আগতে কোৱা নাছিল নহয় অসমৰ ভিতৰত ডাঙৰ দলংখনৰ নাম, সেইকাৰণে মোৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ। হয় দে, শুদ্ধ দে। তাহাত দলংখনক বানাই দিলাকে সি অসমত ডাঙৰ দলং। দেখা হৈছে তাৰ বুদ্ধি দেখা হৈছে। এই মিছা মিছি উত্তৰ গেলা দি কিনে সি এটা জানাডাল দেখাব। আচ্ছা, সেইটো যি কলি আৰু এটা কৈ আছো। এইবাৰ অলপ টান চাই ধৰবি ছাৰ, টান চাই ধৰবি। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি কচোন ৰকি? সেটি আৰু সুধবা লগা প্ৰশ্ন না, এইটোতো মোৰ ভাত খাতে পানী খান। অসমৰ মুখ্যমন্ত্ৰী কোনটোৰ নাম ক'ব লাগিব ছাৰ? ইটাৰটো ক'ব লাগিব না, আগতটো ক'ব লাগিব না, যোৱা বছৰটো ক'ব লাগিব না, 2 বছৰৰ পাছতটো ক'ব লাগিব না, 4 বছৰটো ক'ব লাগিব না, 5 বছৰৰ আগতটো ক'ব লাগিব? কোনটোৰ নাম ক'ব লাগিব মোক কৈ দিয়ক, মই এতিয়া কৈ দিম। তোক মই ইমান এটা মন্ত্ৰীৰ নাম ক'বা দেন নাই, তই ইটাৰ মন্ত্ৰীটোৰ নামটো ক। ইটাৰ মন্ত্ৰীৰ নাম হ'ল ইটাৰ ভাটাৰ মালিক ছাৰ। ইটাৰ ভাটাৰ মালিক? ইটাৰ ভাটাৰ মালিক ইটাৰ মন্ত্ৰী?
অ' ছাৰ আপুনি ধৰি কৈছে ইটাৰ মন্ত্ৰীৰ নামটো কওক ইটাৰ মন্ত্ৰী আৰু কোনে হ'ব ইটাৰ ভাতাৰ মালিকে ইটাৰ মন্ত্ৰী অ' ছাৰ সি মাথা চাথা নষ্ট কৰি দিব ছাৰ গতিকে আমাৰ কাই ছুটি দিয়ক ছাৰ আমি যাওঁ ছাৰ তাৰ এইগিলাখান কথা শুনিলে একদম মাথা গৰম হৈ যাওঁ ছাৰ বেটাহাত উত্তৰটো দিবা নোৱাৰে এতিয়া মই উত্তৰ দিয়াৰ কাৰণে বেটাহাত যাবা হ'লছা মাথা হেং কৰি দিম দুৱাৰ আজি মই তামাম দিছা দেই আজি প্ৰশ্নৰ উত্তৰকেইটা তামাম দিছে আজি মাথা আজি মানে ছাৰৰ মাথাটো হেং হৈছে কিজানি দেই ফৰমেট মাৰবা লগা হৈ যাব ফৰমেট নহয় ছফ্টৱেৰ মাৰবা লাগব আজি ছাৰে দে চলিহাত যি হ'ল আৰু মই যাওঁ আৰু মোৰ মাথাটো বিষাইছে মই যাওঁ দে এই ছুটি দিলোঁ যা আজিৰ কাৰণে যা 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 আল্টু ফাল্টু প্ৰশ্ন কেইটামানৰ উত্তৰ দি কিনে বেছি জানাগিৰি আমাক নিচাবি দেই হয় বইনাৰ পুতাক শুন আৰু শিকবাৰ ইচ্ছা আছে যদি মোৰ তাকে আহিবি শিকবা মই শিকাই দিম দে হে জয়ে এই ঠেপা কথা কেইটাৰ লগত কথা পাতি লাভ নাই যাওঁ দৌৰাই যাওঁ যা যা আৰু কি কৰিবি আৰু যা 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 এই জয়ে সলকান্তে যাওঁ দুটামান আপি চাপি চাই কিনে যাওঁ বেটাহঁতে আপি জানি যা এইবাৰ আপি মাৰি খাবি যা 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 হে তই আৰু সতনিৰ দৰে খালি লাগিয়ে থাকা ধো দে হৈছে দে বাদ দিয়া যাওঁ ছুটি লাগছি